বজাৰলৈ গৈছিলোঁ, বজাৰ কৰি আহিলোঁ। কি বজাৰ কৰিছোঁ দেখুৱাওঁ। প্ৰথমতে এয়া চব আলু আৰু পিঁয়াজ। তাৰপিছত এইখিনি হ'ল তিতা কেৰেলা মাই ফেভাৰেট। আৰু এইটো হ'ল এইটো মোৰ বুলি নহয়, সকলোৰে চবৰে ফেভাৰেট। স্পেচিয়েল বুলি ক'ব গ'লে এয়া ছাৰপ্ৰাইজ কি আনিছোঁ মই দেখাই আছোঁ মই ধুনমুন ফিছ। আজি মাছ আনিছোঁ। জীৱন্ত মাছ, জীৱিত মাছ। এয়া মাছ চব। আজি মাছ আনিছোঁ। আজি মাছেৰে আৰু জানৰ কাৰণে এইটো কাৱৈ মাছ এটা তোমাৰ কাৰণে লৈ আহিছোঁ মই। আংকুলটোৱে তোমাক খাব দিছে কাৱৈ মাছ এটা গুনুগুনুকৈ। তো আজি এইখিনি আয়োজন মই গোটেইখিনি কৰি দিলোঁ। এতিয়া ধুম আৰু বনাব আমাৰ কবিতা, তাই বনাব ধুনীয়াকৈ। তো চাই থাকক আজি তেনেকৈ কি দিনটো পাৰ কৰোঁ, কি কৰোঁ দেখুৱাই থাকিম, চাই থাকিব। মাছ ভাজি ৰেডি। চব কি ধুনীয়াকৈ ভাজিছে। এয়া এইটো মাছৰ পেটু বনাইছে ন কবিতা? এয়া মাছৰ পেটু। ভাল মাজে মাজে ৰ'দ ওলায়, আকৌ ৰ'দটো নাইকিয়া হৈ যায়। এয়া চাওক আকাশখন। এইডোখৰ জেগাত দেখিছে, এইডোখৰ জেগাত ধুনীয়াকৈ ৰ'দ পৰি আছে। বাকী সেইফালে কিন্তু ৰ'দটো নাই, মেঘ আছে যেনিবা। তো ভাতটো বনাই আছে, ভাত পানী খাই জেগাত যাম। ক'ত যাম, কি কৰিম দেখুৱাম আপোনালোকক পিছৰ এটা ভিডিঅ'ত, আপোনালোকে চাব। তো সেই আৰু কি কাম আগবাঢ়িল। সেইটো কি দিছা? বিলাহী ভাজি। কি ভাজি এইটো? দাংগুটি, ভাতকেৰেলা আৰু আলু। বেঙেনাও আছে। বা বঢ়িয়া, ধুনীয়াকৈ দিব পাৰা দেই তুমি। কিন্তু তোমাৰ বৰ সাংঘাতিক গুণ। এনেকৈ ক'ব লাগে মাজে মাজে, তেতিয়া মানে কি হয়, মানে মনটো ভাল লাগি যায়তো। আৰু কি কয়, ধুনীয়াকৈ ৰান্ধে আপোনাৰ। বেয়া হ'লেও কেতিয়াবা ভাল বুলি ক'ব লাগে। এনেকৈ ক'লে মনটো ভাল লাগি যায় আৰু মানে অলপমান তেল মাৰিব পাৰি, কামখিনি কৰিব পাৰি সোনকালে। সেইটোৱে বা বইল আলু। তাৰপিছত চবৰে এটা এটা নেকি আলু? মানুহে আলু নেকি? বঢ়িয়া বঢ়িয়া। আলু ভাজি এতিয়া সোনকালে বনোৱা, ভোক লাগিছে। ভাত খাওঁ, ভাত খাই এইফালে যাম। বহুত দূৰ যাম আজি। ক'ত যাম দেখাই দিম। সাংঘাতিক জেগা এটাত যাম দেই, একদম পূৰা ভয় লাগি যায়। আমাৰ কবিতাই সেই জেগাটোত গ'লে বুকুখন ডাব ডাব মাৰি থাকে। বা তাতে বোলে 1 দিন কটাইছে। আচ্ছা ঠিক আছে। 14 দিন তাতে কটাইছে। আৰু সেই জেগাটোত গৈ থকাৰ কাৰণেই আজি ইমান দিন ধৰি মই ফেচবুকত একো ধৰণৰ পষ্ট ভিডিঅ' একো দিব পৰা নাই। তো আজি আৰম্ভ হৈছে আৰু লাহে লাহে আপোনালোকৰ টাচতো আহিছোঁ। মই সকলোকে মই যিমানখিনি পাৰোঁ মই পষ্ট কমেণ্ট কৰিছোঁ মই। তো চাই থাকক। এতিয়া এয়া কি ঠিক আছে, চাই থাকক। আমি দেখুৱাই থাকিম আৰু এতিয়া আমি কেনেকৈ কি প্ৰচেছ কৰে, কবিতাই কেনেকৈ কি বনায়, চাই থাকিম। ফাইনেলি হ'ল গোটেইখিনি। ভাত এইপিনে ৰেডি। এইপিনে কেৰাহী। ইয়াত কি পাতিবা? আচ্ছা চিম্পুলকৈ ন, মাছৰ আঞ্জা এটা বনাব চিম্পুলকৈ। বেমাৰী অসুস্থ মানুহ এজন আছে, তাৰ কাৰণে বনাব লাগিব। এই বাকী ভাত আমি খাব পৰা হৈছে। গা পা ধুই আহোঁ ন? গা পা ধুই আহোঁ, ভাত পানী খাওঁ। সময় চাগে 11:30মান হ'ব পাৰে।